আপোনালোকে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি পাইছে আৰু দ্বিতীয় কিস্তি পোৱা নাই। যদি আপোনালোকে দ্বিতীয় কিস্তি পোৱা নাই তেতিয়াহ'লে আপোনালোকৰ কাৰণে সুখবৰ, কাৰণ আপোনালোকৰ এই ভিডিঅ'ৰ যোগেদি আপোনালোকৰ দ্বিতীয় নম্বৰ কিস্তি কেনেকৈ পাব এই সম্পূৰ্ণ প্ৰক্ৰিয়া মই দেখাই দিম। মাথো এটা কাম কৰিব, আপোনালোকৰ এই কামটো কৰাৰ পিছতে 2 নম্বৰ কিস্তি আপোনালোকৰ একাউণ্টত ডাইৰেক্ট সোমাই যাব। আৰু এই 5 তাৰিখ আছে লাষ্ট, এই 5 তাৰিখৰ ভিতৰত আপোনালোকে এটা কাম কৰিব আৰু আপোনালোকৰ 2 নম্বৰ কিস্তিটো সেকেন্ড কিস্তি একাউণ্টত ডাইৰেক্ট সোমাই যাব। যিমান সোনকালে পাৰে আপোনালোকে পঞ্চায়তত খবৰ কৰক আৰু আপোনালোকৰ দ্বিতীয় কিস্তিৰ কাৰণে পঞ্চায়তত খবৰ কৰাৰ লগে লগে আপোনালোকৰ জিঅ' টেগ হ'ব, মানে ফটো মাৰিব। ফটো মাৰাৰ পিছতে আপোনালোকৰ টয়লেটৰ দ্বিতীয় নম্বৰ কিস্তি সোমাই যাব। 5 তাৰিখৰ ভিতৰত এই কামটো কৰিব লাগিব। এইটো জুলাই মাহ চলি আছে, আগষ্ট মাহৰ 5 তাৰিখ, মানে 4-5 দিনৰ ভিতৰত আপোনালোকে ফটো মাৰিবই লাগিব। যদি আপোনালোকে নতুন চাই আছে তেতিয়াহ'লে ফলো কৰিবলৈ নাপাহৰিব, আৰু ইউটিউবত যদি চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। কাৰণ এই ভিডিঅ'টো আপোনালোকে ইমানে শ্বেয়াৰ কৰক, কাৰণ সকলোৱে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি পাইছে। প্ৰায় মানুহে যোনবিলাকে পাইছে চৰকাৰী টয়লেটৰ প্ৰথম কিস্তি আৰু দ্বিতীয় কিস্তি পোৱা নাই, সিহঁতৰ কাৰণে এই ভিডিঅ'টো। আৰু দ্বিতীয় কিস্তি পোৱা নাই যে সকলোৱে নাজানিব, হয়তো আপুনি হয়তো পোৱা নাই, কিন্তু আপুনি আপোনাৰ ঘৰৰ আশে পাশে বা আপোনালোকৰ কোনোবা ফ্ৰেণ্ড বা কোনোবা মানুহে পাইছে, তেতিয়াহ'লে আপোনালোকে যদি ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে আৰু কথাটো জানিব পাৰিব, আৰু 2 নম্বৰ কিস্তিটো আপোনালোকে আপোনালোকৰ সহায়েৰে লাভ কৰিব। আপোনালোকে যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। শোণিতপুৰ জিলাত আপোনালোকে আমাৰ শোণিতপুৰ জিলা, অসমৰে শোণিতপুৰ জিলাৰ কথাটো মই কৈ আছোঁ। প্ৰথমে শোণিতপুৰ জিলাৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট, বহুত ইম্পৰ্টেণ্ট, কাৰণ শোণিতপুৰ জিলাৰ যিসকলে প্ৰথম কিস্তি পাইছে আৰু সকলো শোণিতপুৰ জিলাৰ পঞ্চায়তে জিঅ' টেগ বা ফটো মাৰিবলৈ আদেশ আহিছে। আৰু যদি আপোনালোকৰ প্ৰথম কিস্তি পাইছে আৰু শোণিতপুৰ জিলাৰ ভিতৰত, তেতিয়াহ'লে আপোনালোকে কি কৰিব, পঞ্চায়তত গৈ খবৰ কৰক, লগে লগে খবৰ কৰিব আৰু আপোনালোকৰ ফটো মাৰিবলৈ যাব। আৰু ফটো মৰাৰ পিছতে আপোনালোকৰ জিঅ' টেগ হোৱাৰ পিছতে আপোনালোকৰ দ্বিতীয় নম্বৰ কিস্তি সোমাই যাব, অনলি শোণিতপুৰ ডিষ্ট্ৰিক্ট। আৰু যদি অসমৰ বিভিন্ন ঠাইৰ পৰা আপোনালোকে চাই আছে তেতিয়াহ'লে আপোনালোকে পঞ্চায়তত গৈ খবৰ কৰিব। মই বাকী ডিষ্ট্ৰিক্টখিনিৰ কথা নাজানো, কিন্তু শোণিতপুৰ ডিষ্ট্ৰিক্টৰ কথা মই একদম আপোনালোকক ডাইৰেক্ট কৈ দিছোঁ। এই 5 তাৰিখৰ ভিতৰত আপোনালোকক যদি ফটো নামাৰে তেতিয়াহ'লে আপোনাৰ কি হ'ব মই নাজানো, কিন্তু 5 তাৰিখৰ ভিতৰত আপোনালোকে ফটো মাৰক, আপোনালোকৰ একাউণ্টত ডাইৰেক্ট চৰকাৰী টকা সোমাই যাব দ্বিতীয় নম্বৰ কিস্তি। আৰু অসমৰ বিভিন্ন ঠাইত য'ত চাই আছে আপোনালোকে, য'ৰ পৰা চাই আছে আপোনালোকে খবৰ কৰক, পঞ্চায়তত খবৰ কৰক। পঞ্চায়তক আদেশ দিছে যে ফটো মাৰি জিঅ' টেগ কৰাবলৈ, আৰু যদি আপোনালোকে খবৰ কৰে তেতিয়াহ'লে কথাটো জানিব পাৰিব আৰু ফটো মাৰি জিঅ' টেগ কৰিব, তেতিয়া আপোনালোকৰ একাউণ্টত ডাইৰেক্ট টকা সোমাই যাব। কিন্তু আমাৰ যোনবিলাক মানুহ আছে বা শোণিতপুৰ ডিষ্ট্ৰিক্টৰ যোনবিলাক মানুহ আছে, কোনেও ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব, কাৰণ বহুতে টকা সোমাইছে টয়লেটৰ আৰু সেকেন্ড কিস্তি পোৱা নাই। বহুতো ঘূৰি আছে, সেকেন্ড কিস্তি পোৱা নাই, আধা টয়লেট বনাইছে, কিন্তু প্ৰথম কিস্তিহে পাই আধা বনাইছে, বাকীখিনি বনাব পৰা নাই। তেতিয়াহ'লে আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰক, আৰু প্ৰথম কিস্তি যোনে পাইছে দ্বিতীয় কিস্তি ফটো মাৰাৰ পিছত আপোনালোকে পাই যাব। মাথো এটা কাম কৰক, পঞ্চায়তত গৈ খবৰ কৰক, আৰু পঞ্চায়তত গৈ খবৰ কৰাৰ লগে লগে আপোনালোকক জিঅ' টেগ বা ফটো তুলিবলৈ যাব, আৰু নেক্সটতে আপোনালোকৰ দ্বিতীয় নম্বৰ কিস্তিটো সোমাই যাব।